এইদৰে পাত খোৱালে ছাগলীবিলাক সোনকালে ডাঙৰ হ'ব। আৰু আপোনালোকে পাৰিলে এই নিম পাতটো প্ৰত্যেক দিনে খুৱাব চেষ্টা কৰিব, কাৰণ নিম পাতটো খোৱালে মানে সিহঁতৰ পেটত যদি কম পৰিমাণে পেলু কৃমি হয় সেইবিলাক সহজতে মৰি যাব। যদি কম পৰিমাণে হয়, যদি বেছি হয় তো আপোনালোকে পেলু দৰৱ খুৱাব লাগিব। সেইটো বাৰু হেৰি নহয়, খালি কম পৰিমাণে হ'লে মানে এতিয়া সোনকালে মৰি যাব আৰু ছাগলীবিলাক জল্দি গ্ৰোথ হ'ব। JB চুপাৰ টিপছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। আজি মই ছাগলীখিনিক মই ডেইলি খোৱা গছৰ পাতখিনি দেখুৱাম, কি ধৰণৰ গছৰ পাত খুৱাওঁ আৰু এইবিলাক গছৰ পাত খোৱালে কি সুবিধা হ'ব তাৰ বিষয়ে আপোনালোকক জনাম। এইবিলাক গছৰ পাত ধৰক সিহঁতৰ খোৱালে মানে গাত কিছুমান সৰু সুৰা বেমাৰ আজাৰ ধৰক পেলু চেলু হ'লে সোনকালে আঁতৰি যাব। আৰু গম পাইছে আপোনালোকে কি গছৰ পাত খুৱাব লাগে। মই বিশেষকৈ গছৰ পাত খুৱাইছোঁ ইয়াত আম পাত, কদৈ পাত, নিম পাত, তাৰপিছত আছে টেঙা পাত, এইবিলাক খুৱাওঁ। আৰু এইবিলাক পাত আছে, সেইবিলাক পাত মই দেখুওৱা নাই আপোনালোকক, সেইবিলাক দেখুৱাম। কাৰণ চববিলাক পাত একেবাৰে কাটি নানো মই, সদায় প্ৰতিদিনে বেলেগ বেলেগ ধৰণৰ গছৰ পাত খুৱাওঁ, কাৰণ সকলোবিলাক গছৰ পাত খোৱালে সিহঁতে খাব, নহ'লে সদায় একেবিধ খুৱাই দিলে আৰু বেলেগ গছৰ পাত খাব নিবিচাৰিব। সেয়ে আপোনালোক আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। যিসকল বন্ধু বান্ধৱীসকলে এইটো ভিডিঅ' চাই আছে তেওঁলোকে প্ৰথমবাৰ যদি চাইছে ছাবস্ক্ৰাইব কৰি ল'ব। পাত উপকাৰী পাত টেঙা পাত আছে, টেঙা পাত এইটো খুৱাব পাৰিব নোৱাৰে। হ'লে পাত খালে মানে কম পৰিমাণে পেলুখিনি হ'লে মৰি যায় জলদি। আপোনালোকে এইবিলাক পাত প্ৰায় খুৱাব পাৰিব। জিয়া গছ বুলি কওঁ আমি, কাৰণ এইবিলাক এতিয়া ছাগলীখিনি খুলি দিলোঁ, চৰিব গ'ল। এতিয়া ব'লক পাতখিনি বান্ধি লওঁ, তাৰপিছত আপোনাৰ নেক্সটত দেখুৱাইছোঁ ছাগলীখিনি অহাৰ পিছত পাতখিনি কেনেকৈ খায় আৰু কিমান জলদি খাব। পাতখিনি কেনেদৰে খাইছে, এইদৰে পাত খোৱালে ছাগলীবিলাক সোনকালে ডাঙৰ হ'ব। আৰু আপোনালোকে পাৰিলে এই নিম পাতটো প্ৰত্যেক দিনে খুৱাব চেষ্টা কৰিব, কাৰণ নিম পাতটো খোৱালে মানে সিহঁতৰ পেটত যদি কম পৰিমাণে পেলু কৃমি হয় সেইবিলাক সহজতে মৰি যাব। যদি কম পৰিমাণে হয়, যদি বেছি হয় তো আপোনালোকে পেলু দৰৱ খুৱাব লাগিব। সেইটো বাৰু হেৰি নহয়, খালি কম পৰিমাণে হ'লে মানে এতিয়া সোনকালে মৰি যাব আৰু ছাগলীবিলাক জল্দি গ্ৰোথ হ'ব।